নমস্কাৰ বন্ধুসকল, ডি গোহাঁই ইউটিউব চেনেললৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে বিশেষ অন্য এটি ভিডিঅ'লৈ। এয়া চাবলৈ পাইছে আপোনালোকে এনেদৰে এইবোৰ টিং বা কাঠ এনেদৰে লোড কৰি থকা হৈছে গাড়ীত। চাবলৈ পাইছে আমাৰ গাঁৱৰে বহুত দিনৰ এইটো বিল্ডিংটো মানে চব দি থোৱা চেটাৰিংসমূহ নিয়া নাছিলোঁ, খুলি ৰখা নাছিলে। আজি চেটাৰিংসমূহ নিবলৈ আহিছোঁ। এতিয়া বিল্ডিংটো অলপ দেখুৱাই দিওঁ আপোনালোকক। তো বন্ধুসকল চাবলৈ পাইছে বিল্ডিংটো, এয়া আমি চেটাৰিং খুলি ৰাখিছোঁ। ইয়াত দেখিবলৈ পাইছে চেটাৰিংসমূহ তলতে পৰি আছে আৰু বিশেষ বৰ বেছি ডিজাইন নাই, ঘৰটো অলপ চিম্পুল কৰা হৈছে। তো ব'লক তেন্তে ভিতৰৰ ভাগটো অলপ দেখুৱাই দিওঁ। ব'লক বন্ধুসকল তেন্তে আমি ওপৰলৈকে যাওঁ। এয়া আমি ষ্টেপেদি যাম ওপৰলৈ। এয়া চাবলৈ পাইছে ষ্টেপসমূহ আছে। আমাৰ হাইটটো আছে 4 ইঞ্চি আৰু বহলটো আছে 10 ইঞ্চি। এয়া চাবলৈ পাইছে খুব সুন্দৰ হৈছে। ষ্টেপসমূহ যিমানে চাপৰকৈ বনোৱা হয়, আচলতে হাইটটো কমটি দি বনোৱা হয়, সিমানে মানে উঠিবলৈ খুব আৰাম হয়। ল'ৰা ছোৱালী, বুঢ়া মানুহ বা যিকোনো মানুহক উঠিবলৈ অকণো কষ্ট নহয়, খুব আৰাম হয়। সেই গতিকে অলপ চাপৰকৈ বনোৱা হৈছে ষ্টেপসমূহ। আৰু এয়া চাবলৈ পাইছে ওপৰৰ ভাগটো। এয়া চাবলৈ পাইছে এইফালে পানী আছে। যিহেতু আমি আগতে ঢালাই মাৰিছিলোঁ, ঢালাই মৰাৰ পিছত পানী খুৱাবৰ কাৰণে আমি এনেদৰে চিমেণ্টেদি পাৰ বান্ধি থৈছিলোঁ। সেইটো কাৰণে আমাৰ পানী জমা হৈ আছে, যিহেতু যোৱাকালি ৰাতি বৰষুণ দিছিলে। আৰু এইফালে চাবলৈ পাইছে চাটাৰিংসমূহ আমাৰ লোড কৰি থকা হৈছে। এতিয়া আমাৰ এই চাটাৰিংসমূহ বেলেগ কামৰ জেগালৈ নিয়া হ'ব, যিহেতু তাতো চাটাৰিঙৰ প্ৰয়োজন আছে। ইয়াতে ফাউণ্ডেশ্যন পোষ্ট অলৰেডি হৈ আছে, তাতে আমি চাটাৰিংখিনি লগামগৈ, সেয়া আপোনালোকক দেখুৱাম। আৰু এইফালে চাবলৈ পাইছে এয়া আমাৰ চিৰিৰ ওপৰৰ ভাগটো। এয়া আমাৰ পোষ্ট দি আৰু ওপৰত টিং লগাই থৈ দিছোঁ, যিহেতু বৰষুণ দি আছে। এতিয়া পানীবোৰ ভিতৰলৈ সোমাই যায় নহ'লে, সেই গতিকে আমি এনেদৰে টিং চিং লগাই এতিয়া বৰ্তমান কাৰণে ৰাখিছোঁ। আৰু এইফালে চাবলৈ পাইছে এইফালেও পানী। আচলতে পকা ঘৰ বনালে মানুহে যিমানে পানী খুৱাব সিমানে ভাল হয়। আজিকালি বহুত মানুহক দেখিছোঁ পানী বহুত কমটি খুৱায়, খুব সোনকালে কামখিনি কৰি লৰালৰিকৈ পেইণ্ট চেণ্ট মাৰি আদায় কৰি দিয়ে, ফিনিচিং কৰি পেলাই। আচলতে পানী যদি কমটি খুৱায়, ঘৰৰ লাষ্টিং কমটি হয়। সেই গতিকে আপোনালোকে যদি এনেধৰণৰ ঘৰ বনাইছে, খুব পানী খুৱাব, খুব মজবুত হ'ব। আৰু এইফালে চাবলৈ পাইছে আমাৰ এই সন্মুখৰ ছাইডটো। এই বিল্ডিং ভাগ দেখিবলৈ পাইছে আপোনালোক, বৰ বেছি ডাঙৰো নহয়, বৰ বেছি সৰু নহয়, খুব জোখৰে এইটো বিল্ডিং। আচলতে সৰু পৰিয়ালৰ কাৰণে বৰ বেছি ডাঙৰো নালাগে, খুব জোখৰে বনাব লাগে। যিহেতু RCCৰ বহুত খৰচ হয় ন ঘৰটো বনাওঁতে, সেই গতিকে ফাউণ্ডেশ্যনটো অলপ সৰুকৈ বনাব লাগে তলৰ মহলত, আৰু ছেকেণ্ড ফ্ল'ৰ বনাব লাগে, খুব কমটি খৰচতে হয়। এইফালে গোঁসাই ঘৰৰ কাম লাগি আছে। এয়া আমাৰ সতীৰ্থ, ইয়াৰ প্ৰশান্ত শইকীয়ানে গৈ কিবা এটা আছিলে সেইটোৰ নামটো, এতিয়া চাবলৈ পাইছে। মোৰ নাম প্ৰশান্ত হাজৰিকা দেই। প্ৰশান্ত হাজৰিকা একদম শুধৰাই দিছোঁ। ঠিক কৰিছে। সেইটো নিচিনা চেম হ'ব ন। বন্ধুসকল, যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে ভিডিঅ'সমূহ আপডেট দি থাকিলে আপোনালোকে পাই থাকে। আৰু আগৰো ভিডিঅ'সমূহ যিসকলে এতিয়ালৈকে চোৱা নাই, চাব পাৰে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ বিল্ডিং মই আৰম্ভণিৰ পৰা শেষ পৰ্যায়লৈকে দেখুৱাটো আপোনালোকে দেখি থাকে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তো বন্ধুসকল দেখিবলৈ পাইছে গোঁসাই ঘৰ ভাগৰ এয়া পোষ্টসমূহ পুতি থকা হৈছে। এতিয়া সম্পূৰ্ণ ডিজাইনটো কেনেধৰণৰ বনোৱা হয় আপোনালোকক দেখুৱাম মই। এয়া অলৰেডি আগত এনেকুৱা এটা গোঁসাই ঘৰ বনোৱা হৈছে, তো স্ক্ৰীণত দিয়া থাকিব, আপোনালোকে দেখিবলৈ পাব। আৰু ব'লক তেন্তে আমি বেছি দেৰি নকৰোঁ, খুব সোনকালে চাটাৰিংখিনি লৰালৰিকৈ উঠাই লওঁ, যিহেতু বৰষুণ দিব লাগিলে বহুত দিগদাৰ হ'ব গাড়ী উলিয়াই নিবলৈ ইয়াৰ পৰা। তো ব'লক তেন্তে দেৰি নকৰি খুব সোনকালে গোটেইকেইজনে মিলি আমি চাটাৰিংটো উঠাই লওঁ আৰু পুনৰ বোকাজানলৈ লৈ যাওঁ। তো দেখিবলৈ পাইছে বন্ধুসকল, আমি বোকাজান অলৰেডি পাই গ'লোঁ। সেয়া চাবলৈ পাইছে আমাৰ গাড়ী সোমোৱাই আছোঁ আমি, বহুত বোকা যিহেতু বৰষুণৰ বতৰ। চাবলৈ পাইছে এইফালে চাবলৈ পাইছে আমি ইয়াতে চাটাৰিংখিনি এতিয়া সোমোৱাম। আৰু এইটোৱে হ'ল আমাৰ এতিয়া নতুন ছাইডটো। এইটো ছাইডৰ আগৰ ভিডিঅ'সমূহ দিয়া হৈছে, যিসকলে ভিডিঅ'সমূহ চোৱা নাই চাব। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱাসমূহ ভিডিঅ'সমূহ আপডেট দি থাকিলে আপোনালোকে পাই থাকে। এতিয়া সম্পূৰ্ণ চেটাৰিং যিহেতু আমি এতিয়া কৰিম, আৰু চেটাৰিং কাঠৰ চেটাৰিং যিখিনি কৰিম, আৰু সম্পূৰ্ণ লোহাৰ চেটাৰিং যিখিনি কৰিম, যিখিনি মেইন বেছিক পইণ্ট, এইখিনি আপোনালোকে শিকিবলৈ পাব, যিসকলে ভালদৰে নাজানে। আৰু চাই থাকিব আমাৰ ভিডিঅ'সমূহ চেনেলটো, গতিকে ছাবস্ক্ৰাইব কৰি ল'ব। ব'লক তেন্তে আমি খুব সোনকালে চেটাৰিংখিনি নমাই লওঁ। ল'ব লাগে জাতকাত আহিবলৈ কওক। নাহিব নেকি আৰু? ওৱান গাৰ
মই পটাপট খুলি দিব লাগে